এইকেইখন চাওক, ব্লেক মাফিয়া, so sweet, এঞ্জেল অফ আৱাৰ চিটি। এইফালে আছে RC390, এইফালে আছে R15। RC390টো মানে পকেট ৰকেট হয় আৰু KTMৰ গম পায়, এজনী ইউজ কৰে, ভয়ংকৰ পিক আপ 390ত। এঞ্জেল তো ভিডিঅ'টো চাই মানে মই মোৰ বাইকখনৰো নামাকৰণ কৰিলোঁ এঞ্জেল। চাওক, এক্ৰাপভিক লগোৱা আছে, আফটাৰ মাৰ্কেট এক্সজষ্ট, আৰু এইফালে আছে মোৰ এঞ্জেল। আজিৰ পৰা মই এখন এঞ্জেল বুলি নাম দিছোঁ। তো কমেণ্ট কৰি জনাবচোন কোনখন চবতকৈ বেছি ভাল লাগিছে। হাউ চুইট, লুকছ মানে লুকছ KTM, আৰু পিক আপটো ক'বই নালাগে।